বন্ধুসকল আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম যিকোনো বেংকৰ CSP লোৱাৰ কাৰণে যেটো সাৰ্টিফিকেটৰ প্ৰয়োজন হয় অৰ্থাৎ IIbf সাৰ্টিফিকেটৰ কাৰণে আপুনি কিদৰে অনলাইন কৰিব তাৰ বিষয়ে আমি আজি ডিটেইলছ আলোচনা কৰিম সো বন্ধুসকল আহক ভিডিঅ'টো আৰম্ভ কৰো বন্ধুসকল IIbf সাৰ্টিফিকেটৰ জৰিয়তে যেতিয়া আপুনি বেংকৰ CSP লব তেতিয়া আপোনালোকে কি সুবিধা পাব সেইখিনি আমি আগত আলোচনা কৰো তাৰ পিছত এই সাৰ্টিফিকেটৰ কাৰণে কিদৰে অনলাইন কৰিব লাগে তাৰ বিষয়ে আমি ডিটেইলছ আলোচনা কৰিম বন্ধুসকল SBI CSP, Axis Bank CSP, HDFC CSP, UCO Bank CSP আদি যিকোনো CSP আপুনি যদি বৰ্তমান লব বিচাৰে তেনেহলে এই সাৰ্টিফিকেটখন হিয়তে প্ৰথমতে আপোনাৰ পৰা বিচাৰিব আৰু CSP লোৱাৰ পিছত আপোনালোকে কি সুবিধা পাব তাৰ বিষয়ে আগত আমি আলোচনা কৰি লওঁ বন্ধুসকল আপোনাৰ CSP জৰিয়তে আপুনি ক্যাশ উইথড্ৰল কৰিব পাৰিব ক্যাশ ডিপোজিট কৰিব পাৰিব ফান্ড ট্ৰান্সফাৰ কৰিব পাৰিব বেলেন্স ইনকুৱাৰি কৰিব পাৰিব টু হুইলাৰৰ কাৰণে আপুনি লোন জেনাৰেট কৰিব পাৰিব গোল্ড লোনৰ কাৰণে লিড জেনাৰেট কৰিব পাৰিব ট্ৰেক্টৰ লোনৰ কাৰণে আপুনি লিড জেনাৰেচন কৰিব পাৰিব অটো লোনৰ কাৰণে পাৰিব ক্যাশ ক্ৰেডিট আৰু ওভাৰড্ৰাফটৰ কাৰণে আপুনি লিড জেনাৰেচন কৰিব পাৰিব তাৰ পিছত বিজনেস লোন জেনাৰেট কৰিব পাৰিব হোম লোন জেনাৰেট কৰিব পাৰিব MSME লোন জেনাৰেট কৰিব পাৰিব পাৰ্সোনাল লোন জেনাৰেট কৰিব পাৰিব কমাৰ্শিয়াল ভেহিকলৰ কাৰণে আপুনি লিড জেনাৰেট কৰিব পাৰিব তাৰ পিছত আপুনি কাৰেন্ট একাউন্ট খুলিব পাৰিব সেভিং একাউন্ট খুলিব পাৰিব কাস্টমাৰৰ কাৰণে আপুনি জিৰো বেলেন্স সেভিং একাউন্ট খুলিব পাৰিব ইজি এক্সেস একাউন্ট খুলিব পাৰিব অৰ্থাৎ প্ৰিমিয়াম একাউন্ট খুলিব পাৰিব ইত্যাদি আদি এই সুবিধাবোৰ আপুনি কাস্টমাৰক দিব পাৰিব যদিহে আপোনাৰ লগত এটা CSP থাকে সো বন্ধুসকল এই CSPৰ কাৰণে আপোনাক লাগিব এখন IIbf সাৰ্টিফিকেট এই IIbf সাৰ্টিফিকেটখন কিদৰে অনলাইন কৰিব লাগে তাৰ বিষয়ে আমি এতিয়া চাম বন্ধুসকল IIbf সাৰ্টিফিকেটৰ অনলাইন কৰিবলৈ আপোনাক প্ৰথমতে এইটো ওয়েবসাইটত আহিব লাগিব এই ওয়েবসাইটৰ ডাইৰেক্ট লিংক মই ডেসক্ৰিপচনত দি দিম তাৰ পৰা আপুনি ডাইৰেক্ট এইটো ওয়েবসাইটত আহিব পাৰিব এইটো ওয়েবসাইটত অহাৰ পিছত ইয়াতে এটা অপচন পাব BCBF বুলি এটা অপচন আছে জাস্ট ইয়াতে ক্লিক কৰি লব ক্লিক কৰাৰ লগে লগে আপুনি ওপৰত চাব পাৰিব যে শিডিউল অফ BCBF এক্সাম বুলি জাস্ট তাতে ক্লিক কৰি লব বন্ধুসকল এই এক্সামৰ ৰেজিষ্ট্ৰেচনৰ যেটো লিংক আছে এক মাহত কেৱল 15 দিনহে খোলা থাকে সো গতিকে অক্টোবৰ মাহৰ আৰু নৱেম্বৰ মাহৰ ৰেজিষ্ট্ৰেচন ডেট অলৰেডি ওভাৰ হৈ গৈছে আৰু নৱেম্বৰ মাহৰ এক্সাম হ'ব 17 ডিসেম্বৰ তাৰিখে সো বন্ধুসকল ডিসেম্বৰ মাহৰ অনলাইন আবেদন কেতিয়াৰ পৰা আৰম্ভ হ'ব তাৰ কাৰণে আপোনাক এই ওয়েবসাইটত আহি চেক কৰি থাকিব লাগিব যেতিয়া আপডেট আহি যাব আৰু অনলাইন ৰেজিষ্ট্ৰেচন ষ্টাৰ্ট হৈ যাব তেতিয়া আপুনি জাস্ট ইয়াতে অনলাইন এপ্লাই বুলি এটা অপচন আছে ইয়াতে ক্লিক কৰি এপ্লাই কৰি লব পাৰিব সো বন্ধুসকল এই এক্সামৰ কাৰণে আপোনাক 800 rupees ওয়ান টাইম ফিজ দিব লাগিব আৰু যদি প্ৰথম এটেম্পত যদি আপুনি ফেইল কৰে আৰু সেকেন্ড অ্যাটেম্প দিব বিচাৰে তেনেহলে আপোনাক আকৌ 400 rupees ফিজ দিব লাগিব বন্ধুসকল এই এক্সামৰ কাৰণে সেন্টাৰ কোড আছে ইয়াতে আপুনি চেক কৰিব পাৰে বন্ধুসকল এই এক্সামৰ কাৰণে আপুনি 15 পৰা 20 দিন সময় পাব ষ্টাডি কৰাৰ কাৰণে এই এক্সামৰ সিলেবাস আপুনি ইয়াৰ পৰা ডাউনলোড কৰি লৈ চাব পাৰে যে কি আহিব ইউজুয়ালি বন্ধুসকল এই এক্সামত বেংকিং ৰিলেটেড বহুত ধৰণৰ কোৱেশ্চন থাকে যিবিলাক ইজি হয় হিমান টান নহয় যেনেকুৱা KYC ৰ ফুল ফৰ্ম কি পেন কাৰ্ডৰ ফুল ফৰ্ম কি জনধন আঁচনি কি ইত্যাদি আদি এইবোৰ কোৱেশ্চন খুদে বন্ধুসকল যদি আপুনি মাৰ্কেটৰ পৰা কিতাপ কিনিব বিচাৰিছে কোনটো কিতাপ কিনিলে আপোনাৰ হেল্প হ'ব ইয়াতে লিষ্ট আছে ইয়াৰ পৰা যিকোনো এটা ৰাইটাৰৰ কিতাপ কিনি আপুনি ষ্টাডি কৰিব পাৰে আৰু যদি আপুনি কিতাপ কিনিব বিচৰা নাই অনলাইন ষ্টাডি কৰিব বিচাৰিছে তেনেহলে ইয়াতে ই-লাৰ্নিং বুলি এটা অপচন আছে ইয়াতে জাস্ট ক্লিক কৰি আপুনি অনলাইনতে ফ্ৰীতে ষ্টাডি কৰিব পাৰিব আৰু ইজিলি এই এক্সাম ক্ৰেক কৰিব পাৰিব বন্ধুসকল এই এক্সাম পাস কৰাৰ পিছত 15 পৰা 20 দিনৰ ভিতৰত IIbf ৰ তৰফৰ ফালৰ পৰা এটা মেইল পাব যত আপোনাৰ এই সাৰ্টিফিকেটখন থাকিব আৰু এই সাৰ্টিফিকেটখন আপুনি প্ৰিন্ট কৰি বেংকত জমা দিব পাৰিব বন্ধুসকল আজিৰ ভিডিঅ'টোত এইখিনি আছিল যদি এই ভিডিঅ'টোত কিবা ডাউট আছে তেনেহলে নিশ্চয় কমেন্ট কৰিব আমি ডেফিনেটলি আপোনাৰ কোৱেশ্চনৰ এনসাৰ দিবলৈ চেষ্টা কৰিম ধন্যবাদ